গাইস আজি সন্ধিয়া গোসাই আহিব তিনজন মাধৱ কেদাৰৰ কামেশ্বৰ তাৰ কাৰণে যোগাৰ কৰি আছে আৰু মন্দিৰত যাব লাগিব মানে আমাৰ পাহামালা মন্দিৰ এটা আছে নামঘৰ তাত যাব লাগিব তাৰ কাৰণে যোগাৰ কৰি আছে দেউতাই যোগাৰ কৰি আছে গোটাখিনি দিয়ক মই ওলাও দিয়ক গাইস ওলাই কিনে আপোনালোকক লগ পাই আছো মা মোৰ কাপোৰবিলাক ক'ত আছে গডৰেজ আছে ন দিয়ক গাইস মই গডৰেজৰ পৰা কাপোৰখিনি ওলাই ফাইনেল লুকটো মই দেখাই আছোঁ আপোনালোকক চাওক গাইস 1 2 3 গাইস দেখক ফাইনেল লুকটো একদম আহিছে সেইকাৰণে মই ৰাস্তাৰ ফালে আহিছোঁ গাইস গৈছোঁ ৰ'ব গাইস বৰ্তমান ঠিক আছে বৰ্তিকা কি কৰিছা চুবিত আমলেট দিছে কে ঠগি আনিব পৰা হৈছিল না গোসাই আহিছে ৰ'ব গাইছ অলপ পিছত লগ পাই আছোঁ আপোনালোকে দেখাই আছোঁ তিনিজনে গোসাক দেখাই আছোঁ আপোনালোকক আখৰ পৰা দেখাই আছোঁ গুড মৰ্ণিং গাইছ আকৌ তেতিয়া আমি ভিডিঅ'ৰ সৈতে আপোনালোকৰ ইউটিউব চেনেল ব্লগছ অফিচিয়েললৈ স্বাগতম আৰম্ভ কৰিব ওলাইছোঁ যোৱাকালি খণ্ডটো চালে আপোনালোকে মানে ছেকেণ্ড পাৰ্টটো দিয়ক গাইছ দিনটো মই কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই আছোঁ দিয়ক গাইছ হঠাতে আহিলোঁ কেদাৰ মন্দিৰলৈ মানে মাহঁতৰে মানে সভাপতি ভোগ দিছিলে হঠাৎ আহি পালোঁ দিয়ক গাইছ আপোনালোকক নোকোৱাকৈ এই আছে গাছ গছনি গাইছ কি ধুনীয়া পৰিৱেশ গাইছ ভোক লাগিছে ভগৱানৰ কৃষ্ণ 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 পুৰা টাইমতে হৈছে ন গৈছোঁ ৰ'ব গাইছ এইডাল গাছ চাক এইডাল সেই কি গাছ আছিলে মাই শিলখা কিবা কি আছিলে নহয় মানে ধূপ গছৰ মাজত সেই আহঁত গাছ একেলগে যুঁজা হৈছে গাইছ ভোগ খাই কিনে আপোনালোকক লগ পাইছোঁ ভোগ দিছে ভোগখিনি খাই লওঁ গাইছ গাইছ ভোগ খাই কিনে অকণমান বহি আছোঁ বহি পৰিৱেশটো চাই আছোঁ আকৌ গাইছ মানে কি কৰিম আৰু কঁঠাল দেখা পাইছোঁ সেইটো কঁঠাল এটা আকৌ দেখিছোঁ এইফালে কঁঠাল চব মানে চাৰিওফালে কঁঠালে আছে এতিয়া আকৌ মাহঁতে বহি আছে মা আৰু খুৰীজনে বহি আছে গাইছ এইটো আছে মেইন মন্দিৰ কেদাৰ মন্দিৰ এইফালে আছে ভোগঘৰ এইটো আকৌ এই মন্দিৰ কেদাৰ মন্দিৰৰ কাষতে সেইফালে দুৰ্গা মন্দিৰ এইটো আৰু আকৌ এবাৰ দেখাইছোঁ ৰ'ব গাইছ আপোনালোকে দেখা নাই চাগে সেইটো সেই দুটা কঁঠাল লাগিছে এটা নহয় গাইছ দুটা লাগি আছে আৰু এই তাতে লাগি আছে কেইবাটাও কঁঠাল এই কঁঠালৰ গছে এইবিলাক চব কঁঠালে কঁঠাল গাইছ ইমান কঁঠাল লাগিছে গাইছ আহিব আপোনালোকে আহিব মানে ক'তনো আনিব পাৰিব গাইছ এবাৰো এইফালে এইডাল হৈছে তেতেলীৰ গছ ইমান ডাঙৰ এইবিলাক লাগিছে তেতেলী এইবিলাক দেখিছেনে মই দেখা পাইছোঁ দিয়ক গাইছ বহুত বছৰ পুৰণি গাইছে এইডাল মাহঁতে কথা পতা শেষেই হোৱা নাই ইমান কথা পাতিছে মা কথা পতা হোৱা নাই দিয়ক গাইছ যাওঁ দিয়ক মন্দিৰ হৰ হৰ মহাদেৱ দিয়ক গাইছ যাওঁ
যাওঁ আৰু গাইছ মাই মাই চাওঁ একবাৰ মুখখন মাই দিয়ক খুৰীজনেও মোক মনাখন ল'ব দিলে দিয়ক গাইছ যাই আছোঁ এতিয়া তললৈ দিয়ক মন্দিৰৰ পৰা আহিলোঁ মন্দিৰৰ পৰা আহি গাইছ মই আঙুৰকেইটা চাই আহোঁ বাইদেউৰ ভিডিঅ'ত যে দেখাইছিল আঙুৰকেইটা তাকে চাই আহোঁ ৰ'ব গাইছ দিয়ক দেখাই আছোঁ মানে এটা ঠাইত গৈ আছোঁ হাই এইটো কি বস্তু গৈ আছোঁ ৰ'ব গাইছ এইজন আছে বৰদেউতা বান্দৰ এইজন আছে ঐ এডাল আছে আঙুৰ এইডাল পকি আছে একদম চিঙু ৰ'ব গাইছ অঁ আঙুৰ এই আঙুৰকেইটা ছিঙি আছোঁ ৰ'ব এই পৰিল কিমান সেনেকুৱা পৰে এই আঙুৰ ছিঙি আছোঁ ৰ'ব গাইছ কলা আঙুৰ এইটো বনৰীয়া আঙুৰ হয় ই তোৰ কাৰণে মোৰো পৰিল চাক গাইছ আঙুৰ গাইছ আঙুৰকেইটা খাব গাইছ কেনেকৈ খাওঁ বিৰাট টেষ্টি লাগি আছে অলপমান একদম গাইছ বিৰাট টেষ্টি আঙুৰকেইটা যাওঁ ৰ'ব গাইছ গাইছ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো মানে শ্বেয়াৰ কৰি দিব একেলগে মানে বহুত মৰম দিব আৰু গাইছ মানে মোক আগুৱাই লৈ যাব আপোনালোকে দিয়ক গাইছ যদি কিবা যদি ভুল ভ্ৰান্তি হৈছে গাইছ প্লিজ মানে মাফ কৰি দিব আৰু গাইছ দিয়ক গাইছ